বেদনার কারণ
ব্যক্ত কৰক দাদা। বিশেষত আপোনাৰ এই অনুজ ভাতৃ লক্ষ্মণে আপোনাৰ বেদনা নিৰাময় কৰিবলৈ যথাসাধ্য চেষ্টা কৰিম দাদা। তোমালোকৰ দুখ কষ্ট দেখি মনবোৰ একেবাৰে দহিব লাগিছে। তুমি ৰাজলক্ষ্মী জনকৰ বিহাত নানা বিলাসৰ মাজত লালিতা পালিত বিবাহৰ পাছত চক্ৰৱৰ্তী ৰাজৰ প্ৰথম বোৱাৰী হিচাপে ৰাজসিংহাসন অলংকৃত কৰাৰ একমাত্ৰ অধিকাৰ তোমাৰেই আছিল। কিন্তু নদীৰ নিষ্ঠুৰ পৰিহাসক কৰি আজি কেনেকৈ সহ্য কৰিব চিন্তা নকৰিব না। সংসাৰত খন্তেকীয়া ভোগবিলাকৰ প্ৰতি মোৰ অলপো স্পৃহা নাই। পতিয়েই মোৰ পৰম পতি, সকলো মোৰ প্ৰাণৰ ৰঘুমণি মোৰ মোৰ বাবে এই শান্তি সকলো দুখ কষ্ট হেঙাৰঙে পাৰ কৰিব পাৰি। কিন্তু তোমালোকৰ এই কোমল চলিতা যিমান যন্ত্ৰণা পাইছা সেয়া মই কেনেদৰে সহ্য কৈমাতৃ কৈকেয়ীৰ পদ আৰু তোমালোকে যিহেতু মিছাতে ভুগিছা এই দুৰ্ভগীয়া পত্নী উৰ্মিলাক কাৰেঙত এৰি থৈ মোৰ সৈতে কৌশল ভাই লক্ষ্মণ সলাব নামাতি। ভাই লক্ষ্মণ তুমি জানকীক লৈ ৰাজ্যই ঘূৰি চোৱা। মই অকলে বনবাস থাকিব পাৰিম। দাদা ভাই আপোনাৰ সত্য আদৰ্শই আমাকো বনবাস থাকিবলৈ বাধ্য কৰা। আপোনাৰ এই আদৰ্শই এদিন যে আমাক বিপদৰ মুখলৈ ঠেলি দিব তাত কোনো সন্দেহ নাই দাদা। আপুনি জগতত যি ত্যাগৰ আদৰ্শ দেখুৱালে সিও আমাক বিপৰ্যয় ঘটালে। মোকে শৰীৰত ৰক্ত দি ৰাজসিংহাসন ৰাজভোগ অধিকাৰ আৰু আপুনি স্ব-ইচ্ছাই লাভ কৰা প্ৰত্যেক ৰাজসিংহাসনক ত্যাগ কৰি কবলৈ আহিলে। আপুনি জানেনে দাদা আপোনাক নেদেখিলে এই লক্ষ্মণে খন্তেকো থাকিব নোৱাৰে। প্ৰয়োজন হলে এই লক্ষ্মণে প্ৰাণ বিসৰ্জন দিবলৈও হাই লক্ষ্মণ দাদা মোৰ প্ৰতি তোমাৰ যে অকৃতি নিশ্চয় তাকে প্ৰশংসা নকৰে নোৱাৰো। জগততে সঁচাকৈয়ে বিৰল ভাই লাগিছে অৱশ্যে মন প্ৰাণ একেবাৰে হৈছে জৰ্জৰিত। জিৰণি নকৰো।